আপোনালোক সকলোকে ধৰিত্ৰী মুনু চেনেললৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ বাবে খুব ধুনীয়া পিয়ৰ মাছৰাজৰ এযোৰ কাপোৰ লৈ আহিছো। বেছি পলম নকৰি বলক এতিয়া কাপোৰযোৰ চাই লওঁ। আৰু আজিৰ কাপোৰযোৰ হৈছে এইযোৰ কুহি কলপাত ৰঙৰ বুলি কয়, যিটো এই মাছৰাজত মাছৰাজ বোৱা হয় কাপোৰযোৰ। আৰু এই কাপোৰযোৰ আজিৰ কাপোৰযোৰ মানে অলপ হেভি কাপোৰ হয়। এতিয়া আপোনালোকক ইয়াৰে চাদৰখন খুলি দেখুৱাইছো। আৰু আপোনালোকে দেখিলে আঁচলটো খুব ধুনীয়াকৈ বহুকেইটা মানে ফুল বসা আছে। ইয়াতে নীলা, ৰঙা, কলা এনেকে দিয়া আছে। আৰু জিবাকেইখন পাৰা আছে ইয়াতে অকণমান বুই দিয়া হৈছে। আৰু এই চাদৰখনত কোনো ধৰণৰ পাৰি দিয়া হোৱা নাই। এতিয়া আপোনালোকক এই চাদৰখন দেখুৱাইছো অলপ কাট লৈ পিনে। এখন হৈছে এতিয়া ইয়াৰে চাদৰখন। আপোনালোকে চাওক এতিয়া খুব ধুনীয়া দীঘল পুতক, গোটেইখিনি একদম বহুত ধুনীয়া হয়। আৰু এইখন হৈছে চাদৰখন। আৰু গোটেই গাতে আপোনালোকে দেখিছে খুব ধুনীয়াকৈ দেখিছে খুব ধুনীয়াকৈ ফুলখিনি বসা আছে। মই এতিয়া এনেকৈ পিন্ধি পিনে দেখাইছো, অলপমান পিন্ধি দেখুৱাইছো। খুব ধুনীয়া হয়। আৰু আপোনালোকে দেখিলে কাপোৰযোৰ। আৰু ইয়াতে খুব ধুনীয়াকৈ বুটাৰ মাজে মাজে ৰোলেক্স পাৰি দিয়া হৈছে। কম কমকৈ বুটাটোৰ মাজে মাজে গোটেই একদম গাতে। এতিয়া আপোনালোকে এনেকৈ দীঘল কৰিও দেখুৱাইছো। একদম খুব ধুনীয়া হয়, খুব দীঘল হয় কাপোৰযোৰ। দেখিলে ৰাখচোন। এতিয়া আপোনালোকক দেখাও ইয়াৰে মেখেলাখন। এখন হৈছে মেখেলাখন। মেখেলাখনত চিলোৱা আছে। মেখেলা আপোনালোকে চিলাব নালাগে। মেখেলাখন খুব ধুনীয়া, দীঘলটো খুব ধুনীয়া হয়। দেখিছে। যদি কাপোৰযোৰ ল'ব বিচাৰিছে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো দিয়া আছে স্ক্ৰীনত। আপোনালোকে তাৰ পৰা মেছেজ কৰিব। তেনেকৈ আপোনালোকে কাপোৰযোৰ ল'ব বিচাৰিলে ল'ব পাৰিব। আৰু এতিয়া আপোনালোকে এনেকৈ দেখুৱাইছো চাদৰখন। আৰু এইযোৰ হৈছে কাপোৰযোৰ। আজিৰ কাপোৰযোৰ অকণমান হেভি আছিলে। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আজিলৈ বাই বাই।